हेलो फ्रेंड्स की खबर आपनालोकर सकलोरे ভাল दुर्गा पूजाও শেষ হল ভাবিছো ব্লগটো কেবাদিনো আৰম্ভ কৰা নাই আজি ব্লগটো আৰম্ভ কৰি লওঁ গতিকে আপোনালোকৰ মাজলৈ আহিলো আপোনালোকে চাই গৈ থাকক আজি মই ব্লগটোতনো কি কৰো কি নকৰো আপোনালোকক কৈ গৈ আছো দুৰ্গা পূজা শেষত লক্ষী পূজাও গল লক্ষী পূজাৰ ব্লগ বনাব নহল লক্ষী পূজাত অকন মনচন বেয়া লাগি আছে সেই গতিকে ব্লগও বনোৱা নহলে আপোনালোকৰ মাজত আজি আকৌ এটা নতুন ব্লগ দিছো হেয়া ব্লগৰ আৰম্ভণি কৰিছো এতিয়া গতিকে আপোনালোকে চাই গৈ থাকক আজি দিনটোৰ কি কৰিব পাৰো আজি ব্লগটো বনাইছো আৰু আপোনালোকক দেখুৱাই যাম কি কৰিম কি নকৰিম আৰু ব্লগটোৰ মাজেৰে আপোনালোকক আজি এটা বেলেগ ধৰণৰ মানে অনুষ্ঠান দেখুৱাম বুলি ভাবি গৈ আছো আপোনালোকে চাই গৈ থাকিব আৰু কেনেকুৱা হয় আপোনালোকে পিছত গুটেখিনি শেষলৈকে চাই পেলাই কমেন্ট কৰি লাষ্টত জনাব কিন্তু এতিয়া মই ব্লগটো প্ৰথমে আৰম্ভ কৰিছো হে গতিকে আপোনালোকে চাই গৈ থাকক আজি ব্লগটোৰ বিশেষত্বটো আপোনালোকক দেখুৱাম আপোনালোকৰ তাত হয়নে নহয় নাজানো আপোনালোকে গুটেখিনি শেষলৈকে চাই গৈ থাকিব আৰু লাষ্টত আপোনালোকৰ তাত কেনে ধৰণে হয় সেইখিনি গুটেখিনি জনাব আজি ব্লগটোৰ বিশেষত্বটো হৈছে মানে শংকৰী কলাকৃষ্টিৰ যিখিনি মানে ধৰ্মীয় লোক আছে সেইখিনিৰ বিষয়ে আমাৰ কলিয়াবৰ অঞ্চলৰ এটা বিশেষ অনুষ্ঠান দেখুৱাম বিশেষ মানে এটো সকলোৰে হয়তো আপোনালোকৰ পৰিচিত হ'বও পাৰে গতিকে আপোনালোকে চাই গৈ থাকক দেখুৱাও বুলি ভাবি পেলাই মই ব্লগটো আৰম্ভ কৰিলো কেনেকুৱা হৈছে আপোনালোকে সেইখিনি লাষ্টত জনাব গতিকে আহকচোন আপোনালোকে চাই গৈ থাকক কি হ'ব পাৰে মই সেইখিনি কৈ দিম মই চাহ কৰিবলৈ ললো এতিয়া চাহ কৰিবলৈ লোৱাৰ পিছতে কি হ'ল ছোৱালীয়ে চিঞৰি আছে চিঞৰি পিছফালে গা ধুবলৈ আজি অকলে ধুইছে এনেকুৱা ছোৱালী নহয় আজি গা তাই অকলে ধুব পাৰে মই আপোনালোকক দেখাই দিছোঁ ৰ'ব ছোৱালীয়ে আজি গা নিজে ধুইছে এনেই কিন্তু আজিলৈকে ধুই পোৱা নাই গা কিন্তু কি ধুৱে নাজানো আৰু কিন্তু ধুবলৈ গৈছে ন ধুব পাৰিছা মই আপোনালোকক দেখাই দিছোঁ ৰ'ব ছোৱালীয়ে গা ধুইছে গা ধুই কেনেকুৱা লাগিছে আজি অকলে পাৰিছা গা ধুব পাৰিছা মানে গা ধুবলৈ অকলে শিকিছা নে কি হে সদায় যে মায়ে বা পাপাই ধুৱালেহে হয় বা মাতকেও পাপাই বেছিকৈ ধুৱাব লাগে কিন্তু আজি কি কৰি আছা মানে মানে শিকি গৈছা তুমি এইটো দেখুৱাইছা তুমি যে ডাঙৰ হ'লা নেকি তুমি ডাঙৰ হ'লা দেখুৱাইছা এতিয়া কালি ৰাতি জ্বৰ চৰ্দি এতিয়া গা ধুবলৈ নিজে এয়া কলৰ পৰা তাই গা ধুই আছে মই দেখুৱাই দিলোঁ আপোনালোককো ইমান ক'লো ছোৱালীক গা ধুৱাবলৈ বাপেককো নিদিয়ে আজি মোকো নিদিয়ে সেয়া আপোনালোকক দেখুৱালোঁ দেখিছে অকলে ধুই আছে গাত চাবোন তাবোন থাকি যায় বুলিও চিন্তা কিন্তু নাই তাই নুশুনে আমাৰ কথা আজি প্ৰথম ধুইছে নিজে ধুবলৈ শিকিছে বোলে গতিকে যি কৰে কৰি থাকক মই সেইকাৰণে গুচি আহিলোঁ বাপেকে ৰখি আছে বাপেকে ধুৱাব চাগে বাৰু বাপেকে ধুৱাব চাগে তাৰপিছত ভাবিলোঁ আপোনালোকৰ মাজত আজি কি কৰোঁ নহয় আজি সকাম আছে সেয়া মই যিখিনি দেখুৱাম সেইখিনি সকামো আছে গতিকে আৰু হেৰি আজি বৰ্তাকৰ জীয়েক বায়েকো আহিব মানে আজি বায়েকে মোৰ ওচৰত কাপোৰ এযোৰ দি থৈছিলে চিলাবলৈ সেইযোৰ নিবলৈ আহিব বায়েক আহিব সেইকাৰণে তাই ফূৰ্তি লাগি আছে বায়েকহঁত আবেলিলৈহে আহিব গতিকে ঠিক আছে আপোনালোকে এতিয়া চাই গৈ থাকক ভিডিঅ'টো কি কৈ যাওঁ ছোৱালীয়ে গা পা ধুই ভিতৰত সোমালে দেউতাকে সোমোৱাই কৰি আনিলে তাৰপিছত অনাৰ পিছত এতিয়া ৰাতিপুৱা তাইক খাবলৈও দিলোঁ দিয়াৰ পিছত এতিয়া আপোনালোকক মই যিভাগ অনুষ্ঠানৰ কথা কৈছিলোঁ সেই অনুষ্ঠানভাগ আমাৰ খুৰাহঁতৰ ঘৰত পাতিছে আৰু ওচৰ ঘৰীয়া মানুহ সকলোৱে কিবা এটা কামত সহায় কৰি দিয়াটো সকলোৰে মানে কাৰণে ভাল তেতিয়াহে ইঘৰে সিঘৰক সহায় পায় গতিকে এতিয়া মই খুৰাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু গৈ পেলাই এতিয়া যাওঁ কিবা চব্জি কাটিবলৈ আছে সেইখিনি অকণ সহায় কৰি দিওঁগৈ গতিকে ভাবিলোঁ আপোনালোকক পিছত সেই অনুষ্ঠান ভাগক দেখুৱাই গৈ থাকিম এতিয়া আপোনালোকে চাই গৈ থাকক আৰু মই এতিয়া তালৈকে যাবলৈ ওলাইছোঁ ছোৱালীয়ে দেউতাকে আছে সিহঁত পিছত যাব গতিকে ঠিক আছে মই এতিয়া তালৈ যাওঁ আহকচোন আপোনালোকেও চাব পিছত মানে সেইখিনি পিছত দেখোন অনুষ্ঠানখিনি এতিয়া আৰম্ভ হোৱা নাই গতিকে পিছত মই আপোনালোকক দেখুৱাই গৈ আছোঁ মই এতিয়া হেডখৰলৈ যাওঁ আজি সকাম নহয় জানো পূৰ্ণিমাৰ পাতিছেনে নাই তাত মই গৈ অকণ হেৰি কৰি দিওঁগৈ নহ'লে বেয়া অকণ খাই থাকে তোমাৰ বাৰ্থডে আহি পেলাই কিমান ধুনীয়াকৈ চব্জি তব্জি কাটি দিয়ে মই যদি নাযাওঁ বেয়া নাপাব এতিয়া তুমি পাপা এতিয়া ঘৰত থাকা মই তোমাক পিছত লৈ যাম দেই মই এতিয়া চব্জি কাটিবলৈ যাওঁ বাই বাই মই আহি লওঁ দেই আজি এইটো অনুষ্ঠানৰ আয়োজনবোৰ কেনেদৰে চলি আছে সেইখিনি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে চাই গৈ থাকক এতিয়া এইখিনি আপোনালোকক দেখুৱাই আছোঁ ৰ'ব
দুজনে নাখায় এইটো বিস্কুট দিবা ঐ কৰবি পাইছা বিস্কুট নাখায় নাই আৰু দি যোৱা আমাৰ ভিডিঅ' কৰি আছে আজি হ'ব
সকামৰ ঘৰৰ পৰা অকণ ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি পেলাই ফ্ৰেছ হ'লোঁ, ছোৱালীকো উলিয়াই ল'লোঁ। এতিয়া আকৌ যাম আমি। এতিয়া এইভাগ অনুষ্ঠান আপোনালোকে আগতে ক'ৰবাত দেখিছে চাগে নিশ্চয়। খুব আগ্ৰহ কৰে মানুহে, অসুস্থতা হৈ আছে যদিও মানুহ আহিবলৈ বিচাৰে, ভাল আৰু ভাল লাগে। গতিকে আপোনালোকক এইভাগ আজি দেখুৱালোঁ। আৰু আপোনালোকক যে আগত প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁতে কৈছিলোঁ আপোনালোকক আজি এটা অনুষ্ঠানৰ বিশেষত্ব দেখুৱাম বুলি। এয়া শংকৰদেৱ সংঘৰ যিখিনি মানুহ আছে সেইখিনিৰ ভিতৰত এনেকৈ পূৰ্ণিমা হয়, মাহে মাহে পূৰ্ণিমা ঘৰত এনেদৰে গোটেই খেলৰ মানুহখিনি আনি পেলাই পাতে। আৰু আমি আকৌ খেলৰ মানুহ নহয়, গতিকে আমি বামুণীয়া সমাজৰে মানুহ বাৰু, কিন্তু হ'লেও মাতে কৰে আৰু ওচৰঘৰীয়া বুলি সকলোকে সহায় সহযোগ কৰি ভালো লাগে। গতিকে আমি তেখেতসকলৰ সহযোগ কৰিও গৈছোঁ আৰু দেখুৱাইও গৈছোঁ। গতিকে আপোনালোকক সেয়া দেখুৱাওঁ বুলি সকলোখিনি আজি দেখুৱাইছোঁ। আৰু পিছলৈ আৰু বাকীখিনি আছে, সেইখিনি আপোনালোকক দেখুৱাম। ছোৱালীয়ে দেখুৱাই আছে ফাৰ্ষ্ট ভুমুতি চাওক। ঘৰলৈ আহি তাইক উলিয়াই ল'লোঁ। তাই মোক কৈছে মা কেতিয়া নিবা মোক। আহি ফ্ৰেছ হৈ ওলাই কৰি এতিয়া বোলো যাওঁ আকৌ লগতে। সেয়া হাই কৈ দিয়া, তোমাক শিকাব লাগে হাইটো। জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শঙ্কর হরি মাটি দালি নাখাওঁ। না বেছি সময় ঠিকে আছে টাইম। জয় গুরু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই সংঘৰ সকলো ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃসকলক কৰোঁ যে আমি আমাৰ গৃহতে আজি পূৰ্ণিমা পাঠচক্ৰ পতা হৈছিলে। পূৰ্ণিমা পাঠচক্ৰটো এইটো এনেকৈয়ে আমাৰ কলিয়াবৰত 45টা প্ৰাথমিক আছে। প্ৰত্যেকৰে গৃহতে এইটো বাৰ্ষিক অনুষ্ঠান বুলি মাহেকীয়া অনুষ্ঠান বুলি পূৰ্ণিমা পাঠচক্ৰটো পূৰ্বৰ পৰা চলি আহিছে, ভৱিষ্যতলৈকো চলি থাকিব। সেয়েহে এই পৰম্পৰাৰ্থ অকল এই কলিয়াবৰ বুলিয়েই নহয়, সমগ্ৰ অসমৰ বাহিৰেও এই শংকৰ সংঘৰ অনুষ্ঠানবিলাক বাহিৰলৈ আমেৰিকা পৰ্যন্ত পাইছেগৈ গৈ। গোটেইখিনিতে এইটো পাছত তাত যোনখিনি প্ৰবাসী অসমীয়া আছে তেওঁলোকে এই ৰীতি নিয়মটো বোধ হয় মানি চলিছে। আমিও এয়া তাৰে কৰি প্ৰতি মাহে মাহে আমাৰ যেতিয়া বাপ সমস্তৰ ঘৰত এমাহৰ মূৰে মূৰে পূৰ্ণিমা পাঠচক্ৰটো আমি অনাদিক্ৰমে পাতি আহিছোঁ। আৰু ভৱিষ্যতেও এই একশৰণ হৰিনাম ধৰ্মৰ যিটো ৰীতি আদৰ্শ সেই লৈ পেলাই চলি আহিছে আৰু ভৱিষ্যতেও চলি আহিব বুলি মই অসমৰ বাপ বান্ধৱ, অসম তথা ভাৰতৰ সকলো বাপ বান্ধৱ আই মাতৃসকললৈ মোৰ এয়া বিনম্ৰভাৱে অনুৰোধ জনাই মই এইখিনি বক্তব্য আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। হ'বনে? আৰু হ'ব। এতিয়া খাই লওঁ, তাৰপিছত আপোনালোকক যিখিনি দেখুৱালোঁ সেইখিনি চাব। আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ।